নমস্কাৰ, এয়া হৈছে আমাৰ ঘৰৰ ৰাতিপুৱা চোতালৰ দৃশ্য। ৰাতিপুৱা শুই উঠাৰ পিছতে কুকুৰাক দানা দিয়া আৰু ছাগলীকেইটা ধুনীয়াকৈ এৰাল দিয়া আৰু তাৰপাছত আপোনালোকক আজি ভাবিলোঁ যে আমাৰ ঘৰখন অকণমান দেখুৱাই দিওঁ আৰু মইনো কি কাম কৰোঁ আপোনালোকক সকলোবোৰ আজি ক'ম। আৰু এইফালে চাওক, কঁঠালজোপাত ইমান ডাল ভৰি ভৰি এবাৰ কঁঠাল লাগিছে নহয়। এইজোপা হৈছে পাত কঁঠাল, আমাৰ নিজৰ ঘৰৰে হয়। ইমান ডাল ভৰি ভৰি লাগিছে। চ' নিজৰ ভঙাই হওক চিগাই হওক ঘৰখন আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু এইফালে মাও উঠিলে ৰাতিপুৱা, মাও বাঢ়ি কাম বন কৰি আছে। আৰু এইফালে হৈছে আমাৰ ঘৰৰ পাছফাল, আৰু এইফালে আমি ইয়াত গা ধোওঁ, মানে গা ধোৱাৰ ৰুমটো। আৰু এইফালে ৰাস্তাটো দেখিছে আপোনালোকে, আমাৰ আইতাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো। আমি বহুত বেছি ধনী নহয়, কিন্তু যি আছে তাকে লৈ বহুত সুখী। আৰু এইফালে মাও ধুনীয়াকৈ চোতাল সাৰি আছে ৰাতিপুৱা শুই উঠিয়েই। আৰু মইনো কি কাম কৰোঁ চাওঁ আহকচোন এবাৰ। এইকেইদিন মই একেবাৰে কণ্টিনিউ ভিডিঅ' দিব পৰা নাই, কাৰণ এইবোৰ কাম লাগি আছোঁ দেখিছে আপোনালোকে। আনৰ ঘৰ ৰাতিপুৱা 8টা বজাতে কামত আহোঁ আৰু গধূলি 6টা-7টা বাজি যায় কেতিয়াবা। সেইকাৰণে ভিডিঅ' বনাব একেবাৰে সময় নাপাওঁ। তথাপিও এওঁলোকৰ ঘৰটো অকণমান চাওকচোন। এইটো হৈছে চৰকাৰী ঘৰ, 4 ৰুমকৈ বনাইছে আছাম টাইপৰ ষ্টাইলত। আৰু এওঁলোকৰ ঘৰটো যে ইমান ধুনীয়া এটা শুৱনি পৰিৱেশ। এইটো হৈছে তেওঁলোকৰ মন্দিৰ। যিহেতু আজি কাম আমাৰ ওপৰত হ'ব, আৰু সেয়েহে ওপৰলৈ উঠি আহি আপোনালোকক অকণমান ওপৰৰ পৰা ভিউটো দেখাবলৈ চেষ্টা কৰিলোঁ। এইফালে চাওকচোন, ফুলখিনি ইমান ধুনীয়াকৈ সজাই থৈছে। আজি অলপ বতৰটো ভাল কৰিছে, কাম কৰি ভাল লাগিব চাগে। বৰষুণো অহা নাই, ৰ'দো অহা নাই ইমান ভালকৈ, ডাৱৰে আৱৰি ধৰিছে। আৰু আমি এই ঘৰটোৱে বনাই আছিলোঁ। এইজন ওপৰত লাগি আছে মিস্ত্ৰী দেখিছে আপোনালোকে, 2জন মিস্ত্ৰী লাগি আছে আৰু মই যোগালী হিচাপে। আৰু বতৰটো চাওঁতে চাওঁতে এটোপাল দুটোপালকৈ বৰষুণো আহিলে, অলপ ঠাণ্ডাও নামিছে বাৰু, গৰমটো অকণমান কমিছে। কাম কৰি ভালে লাগিব। আৰু এইফালে মই তামোল খাই খাই ধুনীয়াকৈ বৰষুণ নোপোৱা জেগা ৰখি আছোঁ। এইকেইদিন কামত গৈ আছিলোঁ কাৰণে মই ভিডিঅ' একদম কণ্টিনিউ আপলোড কৰিব পৰা নাই, কিয়নো ৰাতিপুৱা 8টা বজাত কামত যাওঁ আৰু গধূলি 6টা বজাত সোমাওঁ। চ' সময়টো নিমিলে তেনেকৈ, আৰু ৰাতিপুৱাটো শুই উঠাটো অকণমান দেৰি হয় যিহেতু। চ' আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, কিমাননো আৰু মই কাম কৰা ভিডিঅ'সমূহ দেখুৱাই থাকিম আপোনালোকক। চ' ভাল ভাল ভিডিঅ' আপোনালোকক দিব পৰা নাই, ভাল ভাল জেগা আপোনালোকক দেখুৱাব পৰা নাই। চ' কালি পৰহি ভিডিঅ'ত গৈ আছোঁ ভাল ভাল জেগা আপোনালোকক দেখুৱাম বুলি। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব।